নমস্কাৰ সকলোকে স্বাগতম জনাইছো পুনৰবাৰ মোৰ ইউটিউব চেনেল জেটিএম লাইভলৈ। আজি 22 ডিসেম্বৰ 2020। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছো ডেইলি কুইজ। আজি পৰা সদায় আপোনালোকে পাই যাব মোৰ চেনেলত জেটিএম লাইব্ৰেৰীত ডেইলি কুইজ। যদি আপোনালোক মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেনলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো 5টা কোৱেশ্চন। প্ৰথম কোৱেশ্চনটো হৈছে Name of the nearest star to the earth. পৃথিৱীৰ নিকটতম নক্ষত্ৰটোৰ নাম কি? পৃথিৱীৰ নিকটতম নক্ষত্ৰটোৰ নাম কি? উত্তৰটো হৈছে প্ৰক্সিমা চেণ্টাউৰি। প্ৰক্সিমা চেণ্টাউৰি পৃথিৱীৰ পৰা 4.24 লাইট ইয়াৰ্ছ দূৰত্বত অৱস্থিত। নেক্সট কোৱেশ্চনটো হৈছে When Chandrayaan 1 was launched. Chandrayaan 1 খন কেতিয়া প্ৰক্ষেপণ কৰা হৈছিল? Chandrayaan 1 2008 চনৰ 22 অক্টোবৰ তাৰিখে প্ৰক্ষেপণ কৰা হৈছিল সতীশ ধাৱান স্পেচ চেণ্টাৰ শ্ৰীহৰিকোটাৰ পৰা। নেক্সট কোৱেশ্চন What is the largest gland in human body? মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থিটোৰ নাম কি? মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থিটোৰ নাম হ'ল লিভাৰ। লিভাৰ হৈছে মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি। The black part of our eye is called. আমাৰ চকুৰ কলা অংশখিনি কি বুলি কোৱা হয়? পিউপিল। আমাৰ চকুৰ কলা অংশখিনিক পিউপিল বুলি কোৱা হয়। আৰু শেষৰ প্ৰশ্নটো হৈছে The headquarter of NASA situated. নাসাৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত? ৱাশ্বিংটন ডিসি। নাসাৰ হেডকোৱাৰ্টাৰ ৱাশ্বিংটন ডিসিত অৱস্থিত। তো এইকেইটা আছিল আজিৰ ডেইলি কুইজৰ প্ৰশ্ন। আশা কৰোঁ আপোনালোকে ভাল পাইছে। যদি ভাল পাইছে ভিডিঅ'টো লাইক কৰিব, চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। তো আজিলৈকে এইখিনি। ধন্যবাদ। জয় আই অসম।